আজি ভয়াবহ 30 অক্টোবৰ কলা দিন 2008 চনৰ আজিৰ দিনটোতে সমগ্ৰ অসম জোকাৰি যোৱা ভয়াবহ বোমা বিস্ফোৰণত বহু নিৰীহ লোকৰ কেঁচা তেজেৰে লুতুৰি পুতুৰি হৈ পৰিছিল অসম মাতৃ। যিসকল নিৰীহ লোকৰ বিস্ফোৰণত মৃত্যু হৈছিল তেখেতসকলৰ বিদেশী আত্মাৰ চিৰশান্তিৰ কামনাৰে সৰুক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সৰ্থেবাৰী ৰাজহুৱা পুথিভঁৰালত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলনত সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা গীতাৰ্থ ডেকাই আগভাগ গ্ৰহণ কৰে আৰু বিৰাজ তালুকদাৰৰ লগতে কেইবাজনো কাৰ্যকৰ্তা উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে আৰু মৃতকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি 30 অক্টোবৰ আজিৰ দিনটোতে এই সমগ্ৰ ৰাজ্য কঁপাই যোৱা যি বোমা বিস্ফোৰণৰ ঘটনা সাধাৰণ ৰাইজক মৃত্যু হৈছিল আৰু সেই সকল সাধাৰণ ৰাইজৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো। লগতে আমি সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই এনেদৰে বন্তি প্ৰজ্বলন জ্বলাই সেইসকল যিসকলৰ মৃত্যু হৈছিল তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি এনেদৰে বন্তি প্ৰজ্বলন জনাইছো। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।